Swimming. Yeah. মজা. Good. Yeah, মজা লাগিব গাইস এতিয়া সুইমিং কৰিম তাতে নামি কিনে হাই কৰতো হাই কি ধুনিয়া আনবিলিভেবল ভিউ গাইস আনবিলিভেবল বেলেগ ধৰণৰ হে গাইস ওয়েলকাম টু নিউ অ্যানাদার ব্লগ আজি আইছো মেঘালয়ত ওয়াৰিসি ওয়াটাৰফল চাবলৈ মানে এনেকুৱা মজা বলে ওয়াটাৰফল তাতে যাই কিনে সুইমিং কৰিম তাৰ পিছত তাতে কি হয় মানে কেনেকুৱা আহিলো মানে আপোনালোকক তো দেখালো মানে ইয়াৰ আগৰ ভিডিওটোত এতিয়া মানে আপোনালোকক দেখাম মানে কেনেকুৱা ওয়াটাৰফলটো আৰু কি ধুনিয়া মানে দাদা उधर में स्विमिंग करना है स्विमिंग कर सकते हैं यस देखने के लिए क्या है वाटरफॉल है अच्छा है ना अच्छा है बहुत अच्छा एंट्री फीस है 50 पर हेड कितना है 50 पर हेड स्विमिंग करने के लिए पैसा तो लाइफ जैकेट 51 लाइफ जैकेट 51 पर पर्सन ठीक है तो गाइस ইফালে মানে লিষ্টটো আছে মানে কি নিয়ম আছে মানে কি কেনেকুৱা কি কৰিব পাৰো কি নকৰিব পাৰো আপোনালোকক দেখাই দিয়া সব পঢ়ি ল'ব আপোনালোকে তো মজা বেলেগ এটোতো লেখা আছে ওয়েলকাম টু ওয়াৰিসি ওয়াটাৰফল মানে এনেকুৱা মজা মানে বহুত দূৰ বাইক চলাই আহিছো বাইক এটা তাতে পাৰ্কিং কৰি থৈ দিছো পাৰ্কিংৰ কোনো ফিস লোৱা নাই গাইস এটো কিন্তু মজা লাগিছে পাৰ্কিংৰ ফিস লোৱা নাই কিন্তু এন্ট্ৰি ফিস লৈছে 50 रुपीस তো মজা লাগিব বলকচোন চাই আহো কেনেকুৱা কি মজা হয় তো গাইস তাৰ পৰা পুৰা টিকেট কাটি লৈ কিনে এতিয়া যাবলৈ আৰম্ভ কৰিছো 5 মিনিট ট্ৰেকিং কৰিব লাগিব তো এনেকুৱা ট্ৰেকিংৰ ৰাস্তা মজা আছে ৰাস্তাটো মজা বঢ়িয়া তো গাইস এনেকুৱা ট্ৰেকিং কৰিব লাগিব আৰু ইফালে এই বহাৰ কাৰণে জায়গা বনাই দিছে মানে ৰেষ্ট লোৱাৰ কাৰণে কিবা পিকনিক চিকনো খাব পাৰে আপোনালোকে যদি ইয়াত আহে আৰু কুকিং স্পট মানে ইয়াতে ৰান্ধি চান্ধি খায় আৰু কি মজাকে বনাইছে মানে আৰু মজা লাগিছে মানে বেলেগ ধৰণৰ নেচাৰটো বেলেগ মানে চাওকচোন কি ধুনীয়া মেঘালয়টো মানে কি কম মানে আনবিলিভেবল ভিউ মানে আহি আছে তো গাইস ইফালে পুৰা গোটেইকেইটা আৰু মানে বহুত দূৰ মানে 5 মিনিটৰ কথা কৈছিলোঁ প্ৰায় 10 মিনিট হৈ গ'ল ট্ৰেকিংটো অলপমান দীঘলে ইয়াতে আৰু কুকিং স্পট ইয়াতেও বনাই থৈ দিছে ইয়াতেও ৰান্ধি বাঢ়ি খাব পাৰে আপোনালোকে তো ৰান্ধি আছে সকলোৱে ফটো শ্বুট কৰি আছে তো তলত যাওঁ দেখা পাম কেনেকুৱা তেতিয়াহে মনটো মানে শান্তি পাব ইমান দূৰৰ পৰা আহিছোঁ হাই কৰতো हाय ये क्या है व्यू पॉइंट है क्या ओ माय गॉड की मजा गाइस बेलेग धৰণৰ চাওকচোন কি ধুনিয়া আনবিলিভেবল ভিউ গাইস আনবিলিভেবল বেলেগ ধৰণৰ এনেকুৱা মজা মানে গাইস বেলেগ ধৰণৰ চাওকচোন গাইস পানী কি মজা ব্লু কালাৰৰ পানী তাতে সুইমিং কৰিম কি মজা লাগিব গাইস কি মজা গাইস মনটো শান্তি হৈ গৈছে তো গাইস ইয়াতে মানে লাইফ জেকেটৰ পুৰা ব্যৱস্থা আছে যিসকলে সুইমিং নাজানে ইয়াৰ পৰা লাইফ জেকেট ল'ব পাৰে लाइफ जैकेट का प्राइस कितना का है दादा बोल दो ना हमारे उधर से बहुत लोग आता है जानता नहीं है तो गाइस इफाले दुटा लाइफ जैकेट লৈ ললো মানে হিন্দী ভালকে বুজি নাপায় না তো কি কম মানে লাইফ জেকেট মেন্ডেটৰী নহয় না নে একো বুজি নাপালো মানে গম পোৱা নাই মানে এতিয়া দুটামান লৈ ললো সুইমিং গোটেইকেইটাই কৰিম মানে উপায় নাই এতিয়া লৈ ললো মানে বাহিৰত আইছো কিবা হয় ললে বা কি কয় নললে বা কি কয় সেইকাৰণে দুটামান লৈ ললো তো গাইস ইয়াৰ পৰা যিটো ভিউ আহিছে গাইস মানে বেলেগ ধৰণৰ চাওক ডাইৰেক্ট বাহিৰৰ দেশৰ নিচিনা হৈ আছে মানে থাইলেণ্ড এনেকুৱা নিচিনা হৈছে না কেনেকুৱা মজা লাগিছে ইফালে মকিত পুৰা ফটো উঠোৱাত মানে পুৰা ব্যস্ত হৈ আছে কি নাজাৰাটো বেলেগ পানীটো পুৰা ব্লু ক্লিন পানী ওপৰত উঠিব লাগিব তাতে সুইমিং কৰিম ইয়াতে কৰিব পৰা যায় কিন্তু ইয়াতে নকৰোঁ ওপৰত যাম তো গাইস ইয়াতে পুৰা সুইমিং কৰি আছে ছোৱালীবিলাকে ল'ৰা ছোৱালী সকলে সুইমিং কৰিব পাৰে ইয়াতে টেনশ্যন নাই তো গাইস এতিয়া জংগলৰ মাজে মাজে মানে ওপৰত উঠিব লাগিব এতিয়া ট্ৰেকিং কৰিব লাগিব ইয়াতেও ওপৰত জাগা আছে ওপৰত সুইমিং কৰিম কিন্তু গাইস ভাবিছিলোঁ বহুত ঠাণ্ডা হ'ব ঠাণ্ডা পৰিছিল চাগে বহুত ঠাণ্ডা পৰিছিল কিন্তু এতিয়া মানে এনেকুৱা গৰম লাগিছে সুইমিং কৰাৰ মানে মনটো মানে বহুত গৈছে সুইমিং কৰিব লাগিব সুইমিং কৰা swimming man must be swimming man guys life jacket লৈ আহিছো দুটা এতিয়া নামিব দিয়ে না নাই হেটোৱে কথা guys ইয়াৰ পৰা কি মজা পানী কিন্তু ক্লিয়াৰ আছে বম ক্লিয়াৰ কি সাউন্ড আহিছে গাইস বেলেগ সাউন্ড আহিছে মজাই বেলেগ ওপৰত উঠা লাগব তো গাইস পুৰা ফাইনালি আহি গলো কি মজা গাইস বেলেগ ধৰণৰ মজা ইয়াতে নামি মানে ডাইৰেক্ট তলত তো গাইস ফাইনালি ৰেডি হৈ গলো পুৰা কাপোৰ চাপোৰ চেঞ্জ কৰি ললো এতিয়া মানে লাইফ জেকেটটো পিন্ধি লৈছো আৰু এটা আছে ইয়াতে লৈ যাওঁ আৰু কোনোবাই লৈ যাব আৰু তো পুৰা ৰেডি হৈ ললো
গাইছ ইফালে পুৰা নেচাৰেল চুইমিং পুল মজা লাগিব তো অলপমান গা চা ধুওঁ আৰু তো গাইছ মানে নেচাৰেল চুইমিং পুল কিন্তু বহুত ডেঞ্জাৰ গাইছ বেলেগ ধৰণৰ মানে গাইছ তলৰ পৰা ওপৰত উঠি আহিলোঁ সেয়া মোবাইল এটা লৈ আহিছোঁ মজা বেলেগ দেই ওৱান টু লেটছ গো ৰেডি তো গাইজ ফাইনেলি ইফালে গা পা ধুই ল'লোঁ আৰু বহু সময় ধুলোঁ মানে ঠাণ্ডা বহুত পানী তেতিয়া লাইফ জেকেটকেইটা জমা দিব লাগিব আৰু ইয়াৰ পৰা বেক কৰিব লাগিব তো ওপৰত উঠোঁ চাওঁ গাইজ য'ৰ পৰা গৈছিলোঁ তালৈ আহি পালোঁ এতিয়া বাইকটো তাতে পাৰ্কিং কৰি থৈ দিছিলোঁ মজা বেলেগ লাগিছে গাইজ তো গাইজ ইয়াৰ পৰা এতিয়া যাবলৈ ওলাই দিছোঁ মোৰ লগত 6জনে আহিছিলোঁ 4জনে এতিয়া যাব ইয়াৰ পৰা গুৱাহাটীত মই ইয়াৰ পৰা মানে টাৰ্ণিং লৈ কিনে যাম ক'ত যাম নংজৰং যাম নংজৰং যে নহওক তাতে যাম তাতে যাই কিনে ৰাতি কেম্পিং কৰিম তো এইটো ভিডিঅ' ইয়াতে এণ্ড কৰোঁ কাৰণ দীঘলীয়া বহুত হৈ গ'ল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু যদি ইচ্ছা হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ থেংক ইউ